নমস্কাৰ, মই মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ফাৰ্ষ্ট মই চেনি আৰু ইলাচিখিনি এইখিনিতে দিম মই অ'টছখিনি। এতিয়া বেকিং পাউডাৰ বেকিং চ'ডা দিছোঁ অলপ। এতিয়া ময়দাখিনিও মই মিক্সি বাতিতে দি আৰু এতিয়া ৰিফাইন তেলখিনি গাখীৰ অলপ দি ল'ম। গোটেইখিনি নিদিওঁ, গাখীৰ মই আকৌ অলপ দিম। এইটো চালি ল'ম। চাওকচোন পেষ্টটো কিমান ধুনীয়া হৈ গ'ল। এয়া বাতিটোত ঢালি ল'লোঁ আৰু এতিয়া মই অলপ জুচে এনেকৈ এতিয়া মই কি কৰোঁ চাই থাকক আগলৈ। চাই থাকা, একো নহয়, ভিডিঅ' চাব নহয়। কেকটো বনাই শেষ হোৱাৰ পিছত ফটো একপি তোলো বুলি সিহঁত দুটাক মাতিছোঁ। সিহঁত আহিছে যদিও এটাই খাওঁ খাওঁ কৰি আছে আৰু এটাই ভালকৈ ফটো নুতুলে, অকল কেকটোকে চাই থাকে। কি যে কৰি থাকে সিহঁতক দেখিয়ে ভাল লাগে। ক'ত চাইছে মোলৈ নাই চাই, বদমাছ কৰিছে দাদাই। এইটো কেকটো কি কৰিবা? খাম। কোনে কাটিব? মই। কেকটো দেখিবলৈ যেনেকুৱা বা নহৈছিলে, কিন্তু খাবলৈ টেষ্টি হৈছিলে। তো পোৱালিটোৱে এইখিনি একদম ক্ৰীম খাম বুলি আকৌ মাৰি লৈ গ'ল।